Hey dosto, welcome to my second channel, Kamal's Vlog. আমি আজি যাই আছো এক ঠাইত বঢ়িয়া ঠাই। সেইটো ঠাইটোৰ নাম হৈছে নহিৰা। আজি নহিৰাত আছে শ্ৰী শ্ৰী জগাধাত্ৰী পূজা। আৰু জগাধাত্ৰী পূজাৰ আজি ষষ্ঠী পূজা। আৰু আমি যাই আছো, আপোনালোকে চাই ল'ব পাৰে বাইচাইকেলত 2 পেডেল মাৰি মাৰি আমি যাই আছো। মোৰ লগত আছে এটা লগ। এই লগটোৰ নাম হৈছে নিখিল। নিখিল অলপ মুখখন দেখুৱাই দিয়া। নিখিলে অলপ ভয় কৰিছে দোস্ত, কাৰণ কি ৰাস্তাটো অলপ বেয়াটো। ইটান দেখুৱাই দিছে, দেখুৱাই দিছে। তো আপোনালোকে চাই থাকক ৰাস্তাটো মানে পূজাটো দিছোঁ। পূজা চাই থাকক, ষষ্ঠী পূজা। আজি তাৰমানে নহিৰা সকলোৰে ঘৰত আজি তাৰমানে পূজাৰ এইটো নিখিল। আজি তাৰমানে নহিৰাৰ মানুহৰ ঘৰত সকলোৰে বিৰাট ফূৰ্তি, ক'বলৈ গ'লে বহুত ফূৰ্তি। কাৰণ কি নহিৰাৰ মানুহ দুৰ্গা পূজাত বেছি গুৰুত্ব নিদিয়ে, বেছিকৈ গুৰুত্ব দিয়ে কেৱল জগাধাত্ৰী পূজা। আপোনালোকে চাই ল'ব পাৰে সকলোৰে ঘৰে ঘৰে কি ধুনীয়া এটা পৰিৱেশ। সকলোৰে ঘৰে লাইট বন্তি এইবিলাক জ্বলাই দিছে, আমাৰ যেনেকৈ দেৱালীত জ্বলায়। কাৰণ কি আজি জগাধাত্ৰী পূজা, নহিৰাৰ জগাধাত্ৰী পূজা। আজি ষষ্ঠী পূজা, কালি সপ্তমী। কালি আপোনালোকক মই আৰু সপ্তমী দেখুৱাম, পৰহি অষ্টমী দেখুৱাম, এনেকৈ আপোনালোকক মই দশমীলৈকে দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু আজিৰ ভিডিঅ'টো চাই কালি ভিডিঅ'টো চাব নাপাহৰিব এইটো। আৰু চাই লওক আপোনালোকে, এই চাওক সকলোৰে ঘৰে ঘৰে কেৱল লাইট বন্তি, কি ধুনীয়া এটা পৰিৱেশ চাবলৈ। চাই লওক, এই মন্দিৰত লাইট লগাই দিছে সকলোৰে ঘৰে ঘৰে। ভাল লাগে আৰু কিবা এটা বস্তু ভাল লাগে। ভাল পাইছে যদি কিন্তু ভিডিঅ'টো আপোনালোকে চাওক, ওপৰত চাই লওক। মই অলপ জুম কৰি দিছোঁ। এয়া চাই লওক আপোনালোকে, বিল্ডিঙৰ ওপৰত কি সুন্দৰ লাইট লগাই দিছে। এইটো আমাৰ গাঁৱলীয়া ভাল লেচু লাইটে কয় নহয় নেকি? লেচু লাইটে কওঁ আমি বাৰু, কাৰণ কি আমি গাঁৱলীয়া মানুহ, আমি গাঁৱলীয়া ভাষাই ক'ব লাগিব। হয়, আপোনালোকে চাই ল'ব, আপোনালোকে চায়ে থাকক। কি ধুনীয়া পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ। সকলোৰে বাটে ঘাটে বনবিলাক কাটি দিছে। চাই লওক আপোনালোকে, কি সুন্দৰ এটা পৰিৱেশ কৰি দিছে। আৰু নিখিলে কিন্তু চাইকেল ভাল চলাইছে দোস্ত, ভাল লাগিছে নিখিলৰ লগত উঠি। হয় হয়, আৰু এইবিলাক চাই লওক আপোনালোকে। বাইক চলাম পিছত আমাৰো বাইক হ'ব এসময়ত। এতিয়া সৰু আছোঁ, বাইকটো এতিয়া চাইকেল একদম ফালাফালি চলাম। চাই থাকক ভিডিঅ'টো। তো আমি আপোনালোকক নেক্সট ভিডিঅ'টো দেখুৱাই আছোঁ ষষ্ঠী পূজাৰ মাজত, য'ত আমি যাই আছোঁ এতিয়া দোস্ত। নেক্সট ভিডিঅ'টো চাই থাকক গাইজ। তো আপোনালোকে চাই থাকক। মই তেতিয়া ভিডিঅ'টোত কৈছিলোঁ যে আমি পূজাথলীত আহি কিনে আপোনালোকক পূজা দেখুৱাম। তো আমি পূজাথলীত আহি পালোঁ। আপোনালোকে চাই থাকিব পাৰে, এইবিলাক অল পূজাৰে মানুহ। আপোনালোকে চাই থাকক। এতিয়া মই আপোনালোকক প্ৰতিমা দেখুৱাবলৈ গৈ আছোঁ গাইজ, চাই থাকক আপোনালোকে। এয়া আমাৰ জগাধাত্ৰী পূজাৰ ষষ্ঠী পূজাৰ প্ৰতিমা, মানে প্ৰতিমাই দিছোঁ আৰু ষষ্ঠী পূজা আজি চলি আছে। এয়া আপোনালোকে প্ৰতিমা চাই লওক। এয়া বহুতবিলাক মানুহ হৈছে পূজাত গাইজ। এয়া আমাৰ নিখিলেও ব্লগ বনাই আছে। এয়া দীপু, এইটো প্ৰাঞ্জল, অখিল, মানৱ। চাই লওক গাইজ। এয়া চাওক গাইজ প্ৰতিমাখন, কি সুন্দৰ প্ৰতিমা বনাইছে আমাৰ নহিৰা গাঁৱত, মানে পূজাত আজি ষষ্ঠী পূজাত। গাইজ এয়া আমাৰ ছাৰ এইজন ছাৰে আমাক পঢ়ুৱাইছিল স্কুলত। চ' গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ মই, আৰু আগলৈকে মই আপোনালোকক দেখুৱাই আছোঁ।